নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল ফেমিলি ব্লগলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি ৰাতি হ'ব এই ভিডিঅ'টি সকলোখিনি আমি মানে তেওঁলোকক অকণমান বাহিৰলৈ ওলাই গ'ল আৰু মই আৰম্ভ কৰি দিছোঁ আজি এই চেনেলটো। তো আমাৰ বৌদো আছে লগত, তো আমি ওলাই গৈ আছোঁ। আমাৰ আজি ৰাতি মানে আমাৰ লখিমপুৰত আমাৰ পূজা মণ্ডপ কেনেকুৱা হয় সকলোখিনি আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু ব'লক। আৰু এনেকৈ আহি পাই গ'লোহি আমাৰ ৰাজাদা বৌ। বৌ কেনেকুৱা খবৰ? ভালে? ভাল নহয়? তো অকলে আহিছে নে ৰাজাদাও আহিছে? মা তো সকলোৰ লগত আহিছোঁ। আৰু হাই হেল্ল' দেই। তো কিবা আশা ক'বা নি, কোৱা কিবা এটা। তো এতিয়া বৌহঁতক এৰি থৈহে দাম থাকে নহয় জানো? তো আজি আমি গৈ লওঁ নহয় জানো? আৰু বৌ বাই বাই দেই। বন্ধু আৰু বান্ধৱীসকল আপোনালোকে চাওক, আমাৰ লখিমপুৰ টাউন আমি এতিয়ালৈকে পোৱাগৈ নাই। আমাৰ এই জেগাডোখৰ কেবি ৰোড বুলি কয়। আপোনাৰ কেবি ৰোড টেম্পু ষ্টেণ্ড, মানে পানীগাঁও যোৱা হওক বা অন্যান্য কিবাকিবি যোৱা হওক। তো বহুত ভিৰ, মানে ৰাতি আপোনাৰ আমাৰ ইয়াত পূজা যেতিয়া আৰম্ভ হয়, পূজা আৰম্ভ হ'লে বহুত ভিৰ হয়। লখিমপুৰৰ আমি যিটো মালবানী চাৰিআলি বুলি কয়, যিটো মানে আমাৰ মেইন ৰাস্তা, এটা ছাইডে আপোনাৰ গুৱাহাটী যাব পাৰে, এটা ছাইডে ডিব্ৰুগড়, এনে অন্যান্য চবফালে যাব পাৰে। আৰু আমি সেই ঠাইডোখৰ ইতিমধ্যে পাই গ'লোহি। আৰু দেখা ল'ৰাবিলাকে কি বজাইছে বাবাৰে বাবা। আমাৰ লখিমপুৰত এনে আজি বৰবলি হয়, বৰবলি দিনাখনি আমাৰ লখিমপুৰত আমাৰ যিখিনি আপোনাৰ জনসাধাৰণ আছে, মানে ডেকা ল'ৰা আছে, গাভৰু বা অন্যান্য যিমানখিনি আছে, তেওঁলোকে মানে ফূৰ্তি কৰিছে দিয়কচোন। তো মোৰো ভাল লাগিছে ন। আপোনালোকৰ কেনেকৈ লাগিছে এটা নিশ্চয় কমেণ্ট কৰিব বুলি আশা থাকিলে আপোনালোকৰ সকলোলৈকে। তো বেছি দেৰি নকৰোঁ আৰু গৈ থাকোঁ, সকলোখিনি দেখাই থাকিম। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। তো ব'লক পুৰা জুম বাবা মানুহে মানুহ আৰু সাংঘাতিক দেই। তো আমি গৈ আছোঁ, মই আৰু আমাৰ সৰু ছোৱালী ডাঙৰ সকলোকে হাই দাদা গৈ আছোঁ। এফালে ডাঙৰ ছোৱালী আৰু পাছত আমাৰ নবৌ আৰু দাদা আছে। তো গৈ লওঁ। আৰু দেখিছেনে মানুহ জুম দেখিছেনে? আৰু তো ইয়াত মানে আপোনাৰ গাড়ী মটৰ চাইকেল বা যিকোনো অন্যান্য গাড়ী হ'লে ইয়ালৈ অহা কিন্তু বা এই ৰাস্তাটোৱেদি মানে আপ ডাউন কৰা সম্ভৱ নহয়, মানে ইমান সম্ভৱ নহয়। আমিও মানে লগে গৈ আছোঁ, সকলো গৈ আছোঁ আৰু আগে পাছে সকলোখিনি আহি আছে। তো গৈ আছোঁ ব'লক। তো শেষলৈকে চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। ৰাতি যিহেতু আমাৰ এই ভিডিঅ'টো আজি ৰাতি হয়, তো আমাৰ মানুহগৰাকী বা কোনোবাই বজাইছে পেঁপা, কোনোবাই বজাইছে হেঁপা, কি কোনোবাই বজাইছে ফেঁপা, কোনোবাই বজাইছে কিবাকিবি, মানে পুৰা ধামাকাদাৰ দেই। আৰু আমি গৈ আছোঁ মানে লখিমপুৰ কলনী হয়, আৰু কলনীত খুব ধুনীয়া পূজা পাতিছে। আৰু তাৰ পূজাৰ ভিতৰত সকলো বস্তু দেখাম, মানে কিমানখিনি আপোনালোকক পাৰোঁ সকলোখিনি দেখাম। আৰু আপোনালোকে ভিডিঅ'টো পূৰা কণ্টিনিউ কৰি চাই থাকক, স্কিপ নকৰিব। তো ব'লক। দিনৰ ভাগতটো খোলেই, তো অকণমান দেখাই দিছোঁ ওপৰলৈ বেলেগ ধৰণৰ, আৰু কেতিয়াবা ভিতৰলৈ সোমাই দেখাম দিয়ক। পাই গ'লোহি আমি কলনীৰ আপোনাৰ পূজা মণ্ডপ মানে পোৱাহি নাই। পূজা মণ্ডপলৈ সোমাই যোৱা যিটো ৰাস্তা হয়, সেই ৰাস্তাটো পাইছোঁ। তো গৈ আছোঁ। পূজা মণ্ডপ পাই গ'লোহি আৰু ভিতৰৰ হেৰি দেখাওঁ, খুব ধুনীয়া লাগিছে। তো কলনী পূজা এয়াই হয়, আৰু ভিতৰত দেখাই আছোঁ আপোনালোকে সকলোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। পাচিয়ে হৈ এই বস্তুকেইটা ডেক'ৰেশ্যনটো বনাইছে, খুব ধুনীয়া লাগিছে। এটা বম্ব প্লেনিঙৰ হয়। पीला है।
আৰু পূজাৰ মণ্ডপৰ কাষত মানে খুব ধুনীয়া এটা কালী মন্দিৰ আছে তো ভাল লাগিছে দেখি পেলাই আৰু আপোনালোকক বাৰু মই কালী মন্দিৰৰ নামটো লিখাও আছে মই অকণমান দেখাই দিছোঁ এই মন্দিৰটো মানে আপোনাৰ কলনীতে অৱস্থিত তো এনেকুৱা তো তেওঁলোকে নাল লগা বেলুন ল'বলৈ আহিলে আৰু দোকানৰ পৰা ইয়াত পুতলা চুতলা আমাৰ এই ছোৱালীজনীয়ে তো ইয়াতো এনেকৈ পুতলা কি লাগে ধুনুক কি লাগে মাক কৈ দিয়া কি লাগে বেলুন কত বেলুন বেলুন লাগে নি ও বেলুন তিনটা হেৰি আছে লাগিব বেলুন লৈ দিম ফুটি দেখিছা নাই কেলা বেলুন ল'ব ফুটি কোনটো লাগিব এইটো লাগিব দেখি আছে তো এনেকৈ যাবই হৈ গ'ল আৰু আইচক্ৰীমৰ মানে দোকানখন দেখি পেলাই আমাৰ এওঁলোকৰ ততেই নাই আৰু আমাৰ এই ছোৱালীজনীয়ে পুৰা ধামাকাদাৰ খাই আছে চেলেকি খোৱা দেই আৰু আমাৰ ডাঙৰ ছোৱালীটো পুৰা দি আছে পাউডাৰ জিলিকিছে আৰু এইফালে বড়োহঁতে খাই আছে ধুনীয়াকৈ আৰু ময়ো এটা লৈ ল'লোঁ বাৰু খাবলৈ মন যায় দিয়কচোন এনেকৈ মানে ৰাতি বহুত টাইম হৈ গ'ল 11:30 12টা বাজিব হৈ গ'ল তো এনেকৈ আমি সকলোখিনি হোটেল এখনতে বহি লৈ চাহ অকণ খাই লওঁ আৰু ইয়াৰ পৰা ভিডিঅ'টো সামৰি দিছোঁ আৰু ৰ'ব দেই সামৰি দিছোঁ তো বাই বাই